ইসলামক যিমানে পিহা হব, ইসলামৰ যিমানে বিৰুদ্ধাচৰণ কৰা হব, ইসলামৰ মান মৰ্যাদা শান ও শৌকত এর কুদরত এর জালালত আল্লাহ পাকে দুনিয়ার সুখে কোণে প্রত্যেক দিনে পৌঁছায় সুবহানাল্লাহ। কোরআন হয় রে এখন, কোরআন হয়। কোন সেইজন ব্যক্তি, কোন আৰু এজন বন্ধ ওলাইছিল অসমৰ বাহিৰৰ, অসীম ৰেজুই, শুনিছে নাম? অসীম ৰেজুই কোরআনৰ পৰা বোলে 26টা আয়াত উঠাই দিব লাগে, ইমান অসুবিধা। তাৰ ভাত কাঢ়ি আনিছে কোনোবাই, কোরআনের পুরা 26টা আয়াত উঠাই দিব লাগে না। আল্লাহ পাকৰ যি কুদরত হয় কি মারাত্মক হয়, যি বিচার যি ফাইসালা কি সাংঘাতিক হয়। চাও হে নালায়ক কবিছে কোরআনের পুরা 26টা আয়াত উঠাব বিচাৰিছিল, 26 ডাল জেল জবৰ পৰ্যন্ত উঠিছে এতিয়ালৈকে? উঠিছে? উঠা নাই, তা কিয়ামত নুঠে। কিন্তু যে কোরআনের পর আয়াত কুলাই যার ফিকির করিলে আল্লাহ পাকে লাঠ মারি গোটা মারি গুড়ি মারি ইসলামের পর তা গুলিয়াই দিছে, হয়নে? আজি মুসলমান হয়ে থকা নাই, অসীম বেলেগ ধর্ম গ্রহণ করেছে। বাস শয়তানে বিচাৰিছিল আদমক তো আল্লাহ মানা কৰিছে, সেই জমা রসুলের সহিকে না যাবা। শয়তানে ভাবিলে আদমক জান্নাতের পৰা উলিয়াও, বাস চক্ৰান্ত কৰিলে। আদম জান্নাতৰ পৰা কেইটামান দিনৰ কাৰণে জৰুৰ ওলালে, কিন্তু আদম এতিয়াও জান্নাতি। কিন্তু যে শয়তানে আদমক জান্নাতৰ পৰা উলিয়াবলৈ বিচাৰিলে, এই শয়তান কি জান্নাতত থাকিল? নাই। ষড়যন্ত্ৰ কৰিলে আদমক উলিওৱাৰ, কিন্তু লাঠ মাৰি এই শয়তানক বাহিৰ কৰি দিছে জান্নাতৰ পৰা। ইসলামৰ পৰা কোরআনৰ পৰা আয়াত বাহিৰ কৰিব লাগে, গঠিয়াই বাহিৰ কৰি দিয়া হ'ব সেই প্ৰত্যেকজন ধুৰন্ধৰক যে কোরআনৰ বিৰুদ্ধাচৰণ কৰি এইখন দুনিয়াত নেতাগিৰি দেখুৱাব খোজে, ভণ্ডামি কৰিব খোজে। নচলে। এই कुरान नहीं किताब, क्या है इस जमीन में, क्या है इस जमीन में और है क्या आसमान में, सब कुछ नजर आ जाएगा तुम देखो अगर कुरान में। सुबहान अल्लाह नकार, सुबहान अल्लाह। ने सुबहान अल्लाह घरत जाए कब, घरत जाए कब ना लगे याते को এখন কোরআনত সব বিচাৰি পাব, কি নাই এখন কোরআনত সব ৰাখিছে আল্লাহ পাকে। একো আমাক কাৰোবাৰ মুখাপেক্ষী কৰা নাই, সব ৰাখিছে আল্লাহ পাকে এই কোরআনৰ। সেইখন কোরআনৰ হাফিজ সেই কেইজন। আপোনালোক ভাগ্যৱান, এই মাদ্ৰাছা আপোনাৰ অঞ্চলত আছে। ইয়াত থকা শিক্ষাগুৰু ছাত্ৰসকলে কিমান কষ্ট কৰি, আপুনি জানে যেতিয়া জামাতত যায় সূরা ফাতিহা শুদ্ধ কৰিব লাগে, কিমান কষ্ট হয় গম পাই তেতিয়া। তো যদি সূরা ফাতিহা শুদ্ধ কৰোতে ইমান কষ্ট হয়, তেন্তে গোটেই কোরআন মুখস্থ কৰোতে কিমান কষ্ট হ'ব। আৰু কষ্ট অনুপাতে তাৰ ফজাইল আল্লাহ পাকে ৰাখিছে, ফজিলত আল্লাহ পাকে ৰাখিছে। কোনোবাই যদি গল্প পঢ়ি ভাল পায়, তেন্তে তেওঁ বেলেগ কিতাপ পঢ়াৰ প্ৰয়োজন নাই, কোরআন পঢ়ক। কোরআনত গল্প আছে, আছে। আপনি সূরা কাহাফ উঠাই লওক, সূরা কাহাফ 15 নম্বৰ পাৰাত আৰম্ভ হৈছে, 16 নম্বৰ পাৰাত শেষ হৈছে। সূরা কাহাফত দুটা বিখ্যাত গল্প আছে। এটা হৈছে আসহাবে কাহাফৰ গল্প, বুজিলে ভালদৰে জানিব, আসহাবে কাহাফৰ গল্প। দ্বিতীয়টো হৈছে মুসা আৰু খিজিৰ আলাইহিস সালামৰ গল্প। গল্প পঢ়ি ভাল পাই, কোরআনত থকা গল্প পঢ়ক। আচ্ছা, উপন্যাস পঢ়ি ভাল পায়, তেন্তে উপন্যাস কিনাৰ প্ৰয়োজন নাই, কোরআন পঢ়ক। সূরা ইউসুফ 12 নম্বৰ পাৰাত আছে, আপুনি জানে ইউসুফ জুলেখাৰ ঘটনা। সূরা ইউসুফ পঢ়ক, মহা উপন্যাস। আপুনি কবিতা পঢ়ি ভাল পায়, তেন্তে কোরআন পঢ়ক। কোরআনত কবিতাৰ নামত আল্লাহ তো সূরা ডেডিকেট কৰিছে, সূরা আশ-শুআরা। শুআরা মানে শাইর, শাইর মানে কবিতা, কবিতাৰ নামত সূরা। আৰু কোরআনৰ যি ছন্দ, কবিতাৰ যি শব্দ, যি মাধুৰ্যতা, যি লয় তাল সুৰ ৰং ৰূপ সৌন্দৰ্য, যত আপুনি মুগ্ধ হৈ যাব, সেই প্ৰত্যেকটো বিষয় ভাষিক আৰু শাব্দিক আৰু আৰ্থিক
প্ৰত্যেকটো অলংকাৰ এই পবিত্ৰ কোৰানৰ শব্দয়ে শব্দয়ে প্ৰত্যেকটো তালাফুজত আল্লাহ পাকে ৰাখিছে। এই কোৰান বিস্মৃত কিতাপ এখন। ময়ো সন্মুখভাৱে কবিতাৰ লগত অৱশ্যেই জড়িত। মোৰ এতিয়ালৈকে দুখন কবিতা পুথিও ৰিলিজ হৈছে। এখন 2015 চনতে হৈছিলে, সুবাস নামৰ এখন কিতাপ। দ্বিতীয়খন 2020 চনত হ'ল মুক্ত আকাশৰ তপ্ত উশাহ। বিভিন্ন বিপৰীত থাকিব, যদি কোনোবাই বিচাৰে পঢ়িব পাৰিব। মই সামাজিক দেশপ্ৰেমমূলক বিভিন্ন কবিতাত তাত স্থান দিছো। মই ক'ব খোজা নাই যে মই কবি, মই কবিতা ভাল পাওঁ, কবি নহয়। কিতাপ দুখন ওলাই গৈছে। 2018 চনৰ 4 মাৰ্চ তাৰিখে গোটেই অসমৰ ভিতৰত ডিব্ৰুগড়ৰ দুলীয়াজানত এখন কম্পিটিশ্যন হৈছিল। সেইখন কবিতাৰ কম্পিটিশ্যন স্বৰচিত কবিতাৰ ওপৰত হৈছিলে। আৰু সেই স্বৰচিত কবিতাত অংশগ্ৰহণ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা 378 জন কবি। 378 জন কবিৰ ভিতৰত আপোনালোকৰ দুৱাৰ বৰকতত আল্লাহ পাকৰ ইচ্ছাত গোটেই অসমৰ ভিতৰে প্ৰথম স্থান মই নালাইকে লাভ কৰিছিলো। সুবহানাল্লাহ, মই নালাইকে লাভ কৰিছিলো 2018 চনত। তেতিয়া প্ৰাগ নিউজ DOT6 মোৰ নিউজ বাজিছিল। তো যিসকলে এইটো ভাবে যে মোল্লা হোৱাৰ পিছত একোডাল কৰিব নোৱাৰে, ডাল বেকাৰ, ভুল। মই এখন স্কুলৰ শিক্ষক। মই ক'ব খোজা নাই যে মই বহুত কিবা কৰিছো, পাৰি যে সেইটো কথাই কৈছো। আলিম হোৱাৰ পিছতো বহুত কিবা ক'ব পাৰি। মই নিজক আলিম বুলিও জাহিৰ কৰিব বিচৰা নাই। মই ছাত্ৰ বুলি প্ৰথমেই কৈছো। মই এখন স্কুলত কাম কৰো, মই এখন মাদ্ৰাছাৰ মুহতাইমৰ দায়িত্বত আছো, আৰু মই এটা মছজিদৰ ইমাম হওঁ। ইচ্ছা কৰিলেই পাৰি। আপোনাৰ সন্তানকো ইচ্ছা কৰাওক, ইনশাআল্লাহ পাৰিব। কিন্তু কোৰানক বাদ দি নহয়। কোৰানক বাদ দি য'তেই যাওক নাকাম, সম্পূৰ্ণ নাকাম। সেইকাৰণে আল্লাহ পাকে কৈছে, কাহিনী পঢ়িব বিচাৰিছে, কাহিনী পঢ়ক। পবিত্ৰ কোৰান উঠাই লওক। পবিত্ৰ কোৰানৰ সূৰা ইউসুফ, নাহনু নাকুছু আলাইক আহসানাল কাসাস বিমা আওহাইনা ইলাইকা হাদাল কুরআন। আল্লাহে কৈছে, নবী হে, মই আপোনাক এটা উত্তম কাহিনী নুশুনাম নে? আহসানাল কাসাস, কোৰানৰ মোৰ নিচিনা সামান্য সাধাৰণ এজন ছাত্ৰই পঢ়ি পোৱা মতে 95টা নাম আছে টোটেল। আমাৰ হুজুৰে ভালদৰে জানিব। 95টা নামৰ ভিতৰত কোৰানৰ এটা নাম হৈছে আল কিসাস। এইটো আয়াতত তাৰ প্ৰমাণ। নাহনু নাকুছু আলাইকা আহসানাল কাসাস বিমা আওহাইনা ইলাইকা হাদাল কুরআন। কিসাস মানে কাহিনী। কাহিনী যদি কোনোবাই বিচাৰিছে কাহিনীও পাব। সেইবুলি কোৰান কি কাহিনীৰ কিতাপ? না, আল্লাহৰ কিতাপ। মাত্ৰ কি কোৰান ধৰ্মীয় কিতাপ? না, এই কোৰান মাত্ৰ ধৰ্মীয় কিতাপ নহয়। এই কোৰান আপোনাৰ জীৱন ব্যৱস্থা হয়। জীৱন ব্যৱস্থা হয় মানৱ জাতিৰ। গৰম পানী ব্যৱস্থা। এই কোৰান আপোনাৰ জীৱন ব্যৱস্থা হয় গোটেই বিশ্ব মানৱৰ বাবে। এই কোৰানৰ আন এটা নাম হৈছে আল কিতাব। ইফালে মনোযোগ দিয়ক, কোনোবা আনিব ইনশাআল্লাহ। ইফালে মনোযোগ দিয়ক। খুব কম সময়, এছপিটো আছে, শেষ কৰিবৰ হলে। এটা নাম হৈছে কিতাব। আল্লাহে ক'লে, তিলকা আয়াতুল কিতাবিল মুবিন। এইখন হৈছে সুস্পষ্ট কিতাপ। ইয়াত লুক ভাগ নাই, লুকাই ৰাখিবলৈ কোনো বিষয় নাই, সব সাফ সাফ পৰিষ্কাৰ। এইখন কিতাবৰ আন এটা নাম হৈছে আযীম। ওয়ালাকাদ আতাইনাকা সাবআম মিনাল মাতানি ওয়াল কুরআনাল আযীম। এই কিতাবৰ আন এটা নাম আযীম। আল্লাহে ক'লে, নবী হে, আমি আপোনাক নিত্য পঠনীয় 7টা বাক্য দান কৰিছো। নিত্য পঠনীয় বাক্য। এই 7টা বোলতে ইশাৰা কৰা হৈছে সূৰা ফাতিহাৰ ফালে। সূৰা ফাতিহাত আয়াত কিমানটা আছে? 7টা আছে। 7টা আয়াত নিত্য পঠনীয় সূৰা। প্ৰত্যেক দিন নামাজত পঢ়ে নে নাই? এইটো পঢ়ে। নিত্য পঠনীয় সূৰা।
কোরআনের আরেকটা নাম হইছে কারীম ইন্নাহু লাকুরআনুন কারীম কোরআনের আরেকটা নাম হইছে রূহ ওয়া কাযালিকা ওয়াহাইনা ইলাইকা রূহাম মিন আমরিনা কোরআনের আরেকটা নাম হইছে হাকীম ইয়াসিন তাৰপিছত ওয়াল কুরআনিল হাকীম 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 মানে কি বিজ্ঞানময় কোরআন প্রজ্ঞাময় কোরআনৰ আল্লাহে শপত খাইছে বিজ্ঞানো আছে কোরআন বিজ্ঞান আছে থিওরি আছে ম্যাথমেটিক্স ইকোনমিক্স সায়েন্স ফিজিক্স যে বিচাৰিব এই কোরআনত হেয়াই আছে সেইকাৰণে আল্লাহে কসম খাইছে বিজ্ঞানময় কোরআনৰ কসম ইয়াসিন ওয়াল কুরআনিল হাকীম বিজ্ঞানময় কোরআন বিজ্ঞানময় কোরআনই নহয় আল্লাহ রাসূলের হাদিস হলো আল্লাহ রাসূলে কইছে লা তুহসা জাইবাহু ওয়া লা তাবলা গরাইবাহু ফিহি মাসাবিহুল হুদা ওয়া মানারুল হিকমা কোৱা হৈছে লা তুহসা জাইবাহু এই কোরআনৰ আশ্চৰ্যজনক শেষ নাই যিমানে কোরআন শুনিব বুজিব পঢ়িব আপুনি আশ্চৰ্য হৈ উঠিব হায় কি কোরআন সবচে ডাঙৰ উদাহৰণ আপুনি মছজিদত নামাজ পঢ়ে আপোনাৰ মহল্লাত ইমাম এজন আছে না ইমাম সাহেব আছে ইমাম সাহেবে আপুনি যেতিয়া মছজিদত যায় তেতিয়া ইমাম সাহেবে আল্লাহু আকবার কই তাৰ পিছত মনে মনে সানা পঢ়ি সূরা ফাতিহা আৰম্ভ কৰে সদায় মছজিদত যায় সদায় প্ৰথম ৰাকাতত প্ৰথমে সূরা ফাতিহা পঢ়ে সদায়টো লক্ষ্য কৰা নাই কোনোবাদিন আপোনাৰ এইটো ফিলিংছ হৈছে ইমাম সাহেবে কিমান আৰু সদায় এটা সূৰাই প্ৰথম পঢ়ি থাকে কোনোবাদিন কৈছে ইমাম সাহেব ও ইমাম সাহেব আজি এটা বেলেগ সূৰাৰে আৰম্ভ কৰক না নামাজটো কৈছে কোনোবাই হে 60 বছৰ কোনে নামাজ পঢ়িছে তাৰ পিছত বোৰিং হোৱা নাই বৰ লগা নাই আপোনাৰ এলেহুৱা ভাৱ অহা নাই যিমানে কোরআন মধুৰ সুৰেৰে পঢ়া হৈছে নুবুজিলেও প্ৰত্যেক দিনাখন এই কোরআনৰ মজা বৃদ্ধি হৈ গৈ আছে সুবহানাল্লাহ নকয় মই সেইকাৰণে কৈছো আপোনালোকে ঘৰত গৈ হে ক'ব কি জানি সুবহানাল্লাহ মই অসুস্থ তথাপি ইমান জোৰে কৈছো আপোনালোকে সুস্থ যদি কোনোবা অসুস্থ আল্লাহ পাকে শিফা দান কৰক আমিন কোরআনের আশ্চর্য হাদিসটোৰ পিছৰ অংশত আল্লাহ ৰাসূলে ক'লে মাত্ৰ আশ্চৰ্যই নহয় এই কোরআন কি লা তুহসা আজাইবাহু ওয়া লা তাবলা গরাইবাহু এই কোরআন কোনদিন পুরনো নহয় এই কোরআন সর্বযুগত সর্ব অবস্থাতে আধুনিক হয় নতুন হয় এই কোরআন কেতিয়াবা পুৰণি হ'ব কেতিয়াও পুৰাণ নহয় কোরআন সদায় নতুন বিজ্ঞানে যিমান দূৰ আগুৱাই নাযাওক কিয় কোরআন তাতকৈ আগত আছিল আৰু থাকিব বিজ্ঞান যিমান ডেভেলপ হ'ব কোরআন বুজাত সিমানে সহজ হ'ব কোরআনে বিজ্ঞানক উপেক্ষা নকৰে বৰং কোরআন যিমানবোৰ বিষয় আছে প্ৰত্যেকটোৱে বিজ্ঞানসন্মত পিছৰ অংশত কি কোৱা হৈছে ফিহি মাসাবিহুল হুদা ওয়া মানারুল হিকমা এইখন কিতাবত আছে হিদায়াতৰ মুছাল আৰু এইখন কিতাব হৈছে বিজ্ঞানৰ মিনাৰ হলে বিজ্ঞানতকৈ সৰু হ'ব নে ডাঙৰ হ'ব মছজিদৰ মিনাৰ মছজিদৰ তলত থাকে নে ওপৰত থাকে ওপৰত থাকে মসজিদৰ মিনাৰ ওপৰত থাকে আল্লাহ ৰাসূলে কৈছে ফিহি মাসাবিহুল হুদা ওয়া মানারুল হিকমা এইখন কিতাব হৈছে হিদায়াতৰ মুছালৰ উদাহৰণ আৰু এইখন কিতাব হৈছে বিজ্ঞানৰ উচ্চ মিনাৰ সুবহানাল্লাহ বিজ্ঞানৰ মিনাৰ বিজ্ঞান আছে সব আছে এজন বিখ্যাত বৈজ্ঞানিক 2018 নেকি 19 তেখেতৰ ইন্তিকাল হৈছে স্যার স্টিফেন হকিং নাম শুনিছেন নলকে শুনিব আপোনালোকে স্টিফেন হকিঙে পবিত্ৰ কোরআনৰ আমাৰ হুজুৰসকলে জানিব স্যাৰসকলে জানিব
পবিত্ৰ কোৰানৰ 70 নম্বৰ পাৰাত এটি সূৰা আছে সূৰাটিৰ নাম আম্বিয়া সূৰা আম্বিয়াৰ 30 নম্বৰ আয়াতটি মই প্ৰথম তিলাওয়াত কৰিছিলো বয়ান আৰম্ভ অৱশ্যে মই বয়ান কৰা নাই আলোচনা কৰিছো মই বক্তা নহয় হ'ব পৰা বক্তা হ'ব পৰা যোগ্যতা মোৰ নাই যাহক আপোনালোকৰ মৰম আৰু দোৱা পবিত্ৰ কোৰানৰ সূৰা আম্বিয়া 70 নম্বৰ পাৰাত থকা এটি সূৰা 30 নম্বৰ আয়াতত আছে আওয়ালাম ইয়াল্লাযীনা কাফাৰু আন্নাস সামাওয়াতি ওয়াল আরদা কানাতা রাতকান ফাফাতাকনাহুমা এইটো আয়াতত কোৱা হৈছে যে অবিশ্বাসী সকলে কি নেদেখে তেওঁলোকে কি নাজানে যে এই বিশ্ব ব্ৰহ্মাণ্ড এই কুল কায়নাত এটা সময়ত এটা বিন্দু আছিল নে আপুনি জানিব বিগ ব্যাং থিওৰিটো আপুনি জানে বিগ ব্যাং থিওৰি গ্যালাক্সি যিটোৰ মাধ্যমত পৃথিৱীৰ সৃষ্টি হৈছে বিজ্ঞানৰ দৃষ্টিভংগীৰে এই কোৰানৰ আম্বিয়া সূৰাৰ 30 নম্বৰ আয়াতটো এজন খ্ৰীষ্টান ব্যক্তি স্যাৰ ষ্টিফেন হকিং তেখেতে এখন কিতাপ লিখিছে কিতাপখন ভাগ্যৰ কথা অসমীয়াত অনুবাদ হৈছে গুৱাহাটীৰ আগবাগ প্ৰকাশনে এখন প্ৰকাশ কৰিছে অলপতে মই ইয়াত লৈছো ইংলিছখন মোৰ লগত আছে ইংলিছ মই বুৰ্বকে ক'ত বুজিম অসমীয়াখন আনিছো এইটো ভাগ্যৰ কথা অসমীয়াত অনুবাদ হৈছে কিতাপখনৰ নাম হৈছে এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম ফ্ৰম বিগ ব্যাং টু ব্ল্যাক হোল কানাতা ৰাতকা পৃথিৱীৰ সৃষ্টিৰ সমস্ত ৰহস্য এই যে আয়াতটোৰ ভিতৰত সোমোৱা আছে এইটো প্ৰুফ কৰা হৈছে এখন কিতাপত পঢ়িব অসমীয়াত ওলাইছে সময়ৰ সংক্ষিপ্ত ইতিহাস নাম দিয়া হৈছে অনুবাদখনত সময়ৰ সংক্ষিপ্ত ইতিহাস ষ্টিফেন হকিঙৰ কিতাপ অসমীয়া অনুবাদজনৰ নাম মনত নাই মোৰ তাত আছে তাত তেখেতে এই আয়াতটোৰ সম্পূৰ্ণ প্ৰুফ কৰিছে গ্যালাক্সি বিগ ব্যাং থিওৰিৰ জৰিয়তে যে এই পৃথিৱীৰ সৃষ্টি হৈছিল এটা বিন্দু আছিল এই বিন্দু কানাতা ৰাতকা এই ৰাতকা শব্দটো কোৱা হয় বিন্দু আৰু এই বিন্দুটোৰ নাম বিজ্ঞানৰ ভাষাত দা সিঙ্গুলাৰিটি মহা একত্ব এই মহা একত্বৰ পিছত এই বিগ ব্যাং থিওৰিৰ জৰিয়তে আল্লাহ পাকৰ কোন নামৰ এই নামা এই যে জলসা পাতিছে কিমান ইন্তজাম কৰিব লগা হৈছে কালেকশন মানুহ গতাব লগা হৈছে মোৰ নিচিনা বুৰ্বকো আমন্ত্ৰণ কৰিব লগা হৈছে কিমান মেহনত দুখ কষ্টৰ পিছতে জলসা হৈছে ইমান আয়োজন কিন্তু আল্লাহে কিবা কৰিবলৈ বিচাৰিলে কিবা আয়োজন কৰিব লাগে নালাগে সূৰা ইয়াসিন আল্লাহে ফৰমালে ইন্নামা আমৰুহু ইদা আৰাদা শাইআন আয়াকুলা লাহু কুন ফায়াকুন যেতিয়া আল্লাহ পাকে কিবা কৰাৰ ইচ্ছা কৰে ইৰাদা কৰে আল্লাহে কি কৰে আমৰুহু হুকুম কৰে কুন বস হৈ যায় সুবহানাল্লাহ নকয় কুন বলে হৈ যায় আল্লাহ পাকৰ কোন নামৰ শব্দ আল্লাহ পাকৰ কোন নামৰ এই হুকুমৰ ফলত এই বিন্দু হৈ থকা এই বিশ্ব ব্ৰহ্মাণ্ড প্ৰসাৰিত হ'ল এই গ্যালাক্সি এই ত্ৰিভুৱনৰ সৃষ্টি হৈ গ'ল কোন নামৰ শব্দৰ হুকুম আল্লাহৰ হুকুম কোন নামৰ শব্দ কোন এইটো প্ৰুফ কৰা হৈছে স্যাৰ ষ্টিফেন হকিঙৰ জৰিয়তে এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম ফ্ৰম বিগ ব্যাং টু ব্ল্যাক হোল সেইকাৰণে আসল সফলতাই কোৰাণে দিছে আৰু সেই মুকুট শৰ্মা মই প্ৰথমে নাম লৈছিলো মুকুট শৰ্মাই তেখেতৰ কিতাপত আৰু এটা কথা উল্লেখ কৰিছে 28 নম্বৰ পাৰাত থকা এটি সূৰাৰ আয়াতৰ তৰ্জমা তেখেত কৰিছে আয়াতটো আছিল আমাৰ হাফিজ সাহাবসকলে ভালদৰে জানিব লা ইস্তাৱি আসহাবুন নাৰ ওয়া আসহাবুল জান্নাহ আসহাবুল জান্নাতি হুমুল ফাইজুন অর্থ the people of heaven and the people of hellfire are not equal the people of heaven in the ultimate success কোৱা হৈছে যিসকল কিয়ামতৰ দিনাখন
জান্নাতি বুলি সার্টিফিকেট পাবো, যিসকলে জাহান্নামী বুলি সার্টিফিকেট পাবো। এই দুটা দল এন্ড নট ইকুয়াল, সমান সমান হ'ব দুটা নহয়। কোন কামিয়াবি হ'ব ইয়াৰ মাজত? The people of heaven in the ultimate success. যিজন ব্যক্তিয়ে, যিজন মানুহে জান্নাতুল সার্টিফিকেট হাতত পাব, সেইজন ব্যক্তিহে চূড়ান্ত সফলতাৰ চাবি কাঠি লাভ কৰিব। সুবহানাল্লাহ। বহুত আছে কামিয়াবি, কোনে বুজিলে? আপুনি মই বুজিলো। কোরআনত আছে, কোরআনে দেখুৱাইছে কিয় ইয়াৰ সফলতা খন্তেকীয়া, ইয়াৰ বিফলতা খন্তেকীয়া, ইয়াৰ হাঁহি খন্তেকীয়া, ইয়াৰ দুখ খন্তেকীয়া, ইয়াৰ কান্দন খন্তেকীয়া। পৰকালৰ সব দুখ হোক, সুখ হোক, সব চিৰস্থায়ী আৰু চিৰযুগমীয়া, চিৰযুগমীয়া। মই বিষয়ে দৈনিক গণ অধিকাৰ কাকতত আচল সফলতা কি হয় 2017 চনৰ পৰা ধাৰাবাহিকভাৱে লিখিছিলো। অলপতে লকডাউনৰ পিছৰ পৰা বন্ধ হৈ গৈছে। ধাৰাবাহিকভাৱে লিখিছো কোরআন আৰু হাদিসৰ জৰিয়তে। দৈনিক গণ অধিকাৰ কাকতখন বেছি জনপ্ৰিয় এখন পেপাৰ নহয়। আফসোসৰ বিষয়, আমাৰ মুছলমান সমাজখনত খুব কম সংখ্যকে সেই বাতৰি কাকত পঢ়ে, খুব কম সংখ্যকে। ইয়াৰ পৰা বহুত জ্ঞান আহৰণ কৰিব পাৰি, ছাত্ৰ ছাত্ৰীৰ কাৰণে জৰুৰী। এতিয়াতো বেয়াই থাকে, নিগেটিভ থাকে, পজিটিভ খিনি ললে হল, নিগেটিভ খিনি এৰি দিলে হল। আৰু তাত যিমান বেয়া থাকিলে কেতিয়াবা যদি মোৰ নিচিনা নালায়কৰ দুটা লাইন তাত ওলায়, সেইটোতো ভাল কথা। আৰু অগ্ৰদূত, দৈনিক জনমভূমি বিলাকত মোৰ কবিতা ওলাই থাকে, প্ৰায় ওলায়। মাহেকীয়া আলোচনী, সাতখৰীৰ পৰা আদি কৰি বাৰ্তালোচনী, সাম্প্ৰতিক জনমতলৈকে এখন তিনিচুকীয়াৰ পৰা ওলায়, তাৰ পৰা ওলায়, তাতো আছে। পাৰি সাহিত্য চৰ্চা কৰিব লাগে, পঢ়িবলৈ কৈছে আল্লাহে। কোরআনের প্রথম নাজিল হওয়া আয়াতটো কি? ইকরা। ইকরা শব্দৰ অৰ্থ পঢ়া। পঢ়া নহয়, আল্লাহে কি পঢ়িব? সব পঢ়া, যিটো তোমাৰ বাবে ফায়দামন্দ, সেইটো এৰা যিটো তোমাৰ কাৰণে, জাতিৰ কাৰণে নিন্দনীয় হয় আৰু বিফলতাৰ চাবিকাঠি হয়, এইটো এৰা। যিটো জাতিক ফায়দা দিব পাৰে, সেই প্ৰত্যেকটো কাম কৰাৰ ইজাজত আছে য'ত শিৰিক আৰু কুফুৰ নাই। শিৰিক আৰু কুফুৰ নাথাকিলে হ'ল, বাছ। বাকী কৰোঁ মানুহৰ হকে কাম কৰক, চব কৰিব পাৰে। আপুনি কামিয়াবী হোৱাৰ বাবে, আচল কামিয়াবী পোৱাৰ বাবে 100ৰ ভিতৰত কিমান নম্বৰ পাব লাগিব? 100ৰ ভিতৰত 100 পাব নালাগে। আমি কোরআনের পৰা জানো, সূরা আল কারিয়া, এটা আয়াত আছে, ফাম্মা মান সাকুলাত মাওয়াসিনুহু ফাহুয়া ফি ঈশাতির রাদিয়া। আপনার মুখস্থ আছে, ফাম্মা মান সাকুলাত মাওয়াসিনুহু। কিয়ামতৰ দিনাখন যিজন ব্যক্তি আমলৰ পাল্লা সাকুলাত মাওয়াসিনু, ভারী হৈ গল, সেইজনে কামিয়াবী হৈ গল। সুবহানাল্লাহ। এতিয়া এখন পাল্লাৰ দুখন প্লেট, দুখন প্লেটত আধা কেজি ওজন, অথবা 1 কেজি ওজনৰ দুটা দগা তুলি থোৱা হৈছে। দুখন সমান থাকিব প্লেট, দুখন প্লেট সমান থাকিব। এতিয়া ইয়াৰ পৰা এখন প্লেটক যদি গধুৰ কৰিব লগা হয়, আৰু কি 1 কেজি তুলিব লাগিব? নালাগে, 100 গ্ৰাম তুলি দিলে হ'ল। 100 গ্রাম তুলি দিলে হল, আর এখন ভারী হয়ে যাবে। সুবহানাল্লাহ নহয়? সুবহানাল্লাহ। তার মানে 100ৰ ভিতৰত আপুনি 51 নম্বৰ পালেই কামিয়াবী। আকৌ সুবহানাল্লাহ। 51 পালে আপুনি কামিয়াবী। কোরআনে কৈছে, মই কোৱা নাই। পাল্লা ভারী হ'বলৈতো 100 গ্ৰাম আমি বুজা মতে। মোৰ নিচিনা বুৰ্বকৰ ভুলো হ'ব পাৰে, মই প্ৰথমে কৈছো, মোক শুধৰাই দিব। মোৰ জ্ঞান কম, শিক্ষা কম। যাও, আসল কামিয়াবী এই কোরআনে দেখুৱাইছে, কোরআনে দেখুৱাইছে, কোরআনে বুজাইছে। এই কোরআনত আসল কামিয়াবী আছে। যেতিয়া কোরআন নাজিল হৈছিল, তেতিয়া মক্কাৰ কুফাৰ মুশৰিকসকলে আল্লাহৰ ৰাসূলক কবৰথনা কৰি কৈছিল, এইবিলাক আল্লাহৰ কথা নহয়, এইবিলাক আল্লাহৰ কথা নহয়, এইবিলাক এখেতে নাউযুবিল্লাহ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বনাই কৈ থাকে। আল্লাহৰ ৰাসূলে বনোৱা কথা, কোরআনৰ কথা নহয়। আল্লাহে কলে না, ওয়া মা
ينطق عن الهوى إن هو إلا وحي يوحى আল্লাহর রাসূলে কেতিয়াও নিজৰ ফালৰ পৰা কোনো কথা নকয় যেতিয়ালৈকে আল্লাহৰ ফালৰ পৰা ওহী নাজিল নহয় ওহী যেতিয়ালৈকে নাজিল নহয় তাৰ পিছত যেতিয়া বিৰুদ্ধ চৰণ কমি নগ'ল তেতিয়া আল্লাহ বলে বলে আচ্ছা যদি মুহাম্মদে সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ফালৰ পৰা বনোৱা কিতাব হয় এয়া যদি মুহাম্মদৰ কওল হয় মুহাম্মদৰ কথা হয় যদি মুহাম্মদে কিবা নিজৰ ফালৰ পৰা বনাই বনাই মানুহৰ সন্মুখত প্ৰচাৰ কৰিলেহেঁতেন মই আল্লাহে কি কৰিলেহেঁতেন সূরা হাক্কা 44 নম্বৰ আয়াত 29 নম্বৰ পৰা সূরা আল হাক্কা 29 নম্বৰ পৰা 44 আয়াত 44 পৰা 47 লৈকে তাত আল্লাহ এলান কৰিছে ওয়ালাউ তাকাওয়ালা আলাইনা বাদাল লাকাওইল লাআখাযনা মিনহু বিল ইয়ামিন থুম্মা লাকাতানা মিনহুল ওয়াতিন ওয়ালাউ তাকাওয়ালা আলাইনা বাদাল লাকাওইল যদিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ ফালৰ পৰা বনোৱা কথা হলহেঁতেন তেন্তে মই আল্লাহে কি কৰিলেহেঁতেন এই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মুহাম্মদ কাৰ নবী আল্লাহৰ নবী কি কৈছে আল্লাহে 46 নম্বৰ আয়াতত ولو تقول علينا بعض الأقاويل لأخذنا منه باليمين يمين من حق يمين هو حق هاي যদি মুহাম্মদে নিজৰ ফালৰ পৰা কিবা প্ৰচাৰ কৰিলেহেঁতেন তেন্তে আমি আল্লাহ কি কৰিলেহেঁতেন লাআখাযনা মিনহু বিল ইয়ামিন হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত আমি চেপি ধৰিলেহেঁতেন কি কৰিলেহেঁতেন চেপি ধৰিলেহেঁতেন গৈ চাব তাফসীৰত সূরা আল হাক্কা 29 নম্বৰ পাৰাত আছে 44 পৰা 47 আয়াতলৈ তার পিছত কি কৰিব থুম্মা লাকাতানা মিনহুল ওয়াতিন কি ভয়ঙ্কর ঘটনা আল্লাহৰ থুম্মা ইয়াৰ পিছত হাতত চেপি ধৰি আমি ক্ষান্ত নহলহেঁতেন কি কৰিলেহেঁতেন থুম্মা লাকাতানা মিনহুল ওয়াতিন তেওঁ যে কণ্ঠনলী আছে এইটো আমি তাৰি উভালি পেলালোহেঁতেন নাউজুবিল্লাহ ৰাসূলৰ কণ্ঠনলী উভালি পেলালো কিমান সাংঘাতিক কথা চাবচোন পঢ়ি এইবোৰ কথা খুব কম আলোচনা হয়নে খুব কম আলোচনা হয় বিজ্ঞসকলে আলোচনা নকৰে মই মূলবাদী কি কৰি আৰু মই কি বুজাম মই নিজেই বুজি পোৱা নাই একো থুম্মা লাকাতানা মিনহুল ওয়াতিন আমি কণ্ঠনলী উভালি পেলালোহেঁতেন এই খং উঠিলে আমি কওঁ নহয় হেই কেই বান্দাদাগিৰি কৰি আছা নালা ছিগি দি কওঁনে নালা উঘলিলাম আমার ভাষা নলবাৰীয়া ভাষা নালা উঘলি পেলাম উঘলি আল্লাহে কৈছে থুম্মা লাকাতানা মিনহুল ওয়াতিন তার পিছত কি হলহেঁতেন ফামা মিনকুম মিন আহাদিন আনহু হাজিসিন তেতিয়া বিশ্বৰ বুকুৰ কোনো শক্তিয়ে মূল পাকৰাৱৰ পৰাই মুহাম্মদক বচাব নোৱাৰিলেহেঁতেন ইয়াৰ দ্বাৰা বুজা যায় আমার বিশ্বাস মুসলমানের ইয়াকিন এই ইয়াকিনত কোনো গড়বড় নাই এই কিতাব কার কিতাব আল্লাহ পাকৰ এই কিতাবৰ আন এটা নাম হৈছে কালামুল্লাহ ফাজিরহু হাত্তা ইয়াসমা কালামুল্লাহ আল্লাহৰ কিতাব আল্লাহৰ কালাম আল্লাহৰ কথা সেইকাৰণে আল্লাহ পাকে চ্যালেঞ্জ দিলে কেইবা ঠাইত চ্যালেঞ্জ কুফার মুশরিকে মানা নাই তেতিয়া আল্লাহ পাকে বলে যদি মানুহে বনোৱা কিতাব হয় তোমালোকে এখন বনাই আনা আল্লাহ চ্যালেঞ্জ দিলে কোরআনের জৰিয়তে কুল ইন ইজতামাতিল ইনসু ওয়াল জিন্ন আলা আন ইয়াতু বিমিথলি হাযাল কুরআন ও নালায়েক ও বলকার ও ইসলামের দুশমন সকল যদি কোরআন মোৰ আল্লাহ পাকৰ কিতাব নহয় তেন্তে তোমালোকেও এইখন কোরআনৰ নিচিনা মিথলা হাদাল কোরআন আৰু এখন কোরআন বনাই আনি দেখুৱা পাৰিব কোনোবা নোৱাৰিলে
যেতিয়া কোৰাণ নাজিল হৈছিল তেতিয়া কিন্তু কবিতা আৰু সাহিত্যৰ যুগ আছিল সাহিত্যৰ যুগ আছিল তাৰ পিছতো তাৰ সাহস নহল সবচেয়ে জনপ্ৰিয় এজন কবি আছিল সেইজনৰ নাম মোৰ যদি ভুল হোৱা নাই লাবিদ বিন ৰাবিয়া আছিল লাবিদ বিন ৰাবিয়া এইজনৰ ওচৰত চবে গৈ মুখাপেক্ষী হ'ল না নোৱাৰিলে আল্লাহে কমাই দিলে আচ্ছা এখন কোৰাণ নালাগে পাৱাৰ তোমালোকৰ দেখা পোৱা গৈছে কি কৰা কোৰাণত থকা 10টা সূৰাৰ সমান 10টা সূৰা বনাই أم يقولون افترى قل فاتوا بعشر سور مثله 114 সূরা না লাগে গোটেই কোরআন না লাগে মাত্র 10টা সূরা বনাই আনি দেখুৱা যদি মানুহে বনোৱা কিতাপ হয় 10টাও নোৱাৰি পাৱাৰ ফুস নাই পাৱাৰ খতম আল্লাহে কলে না নোৱাৰিবা মানুহে বনোৱা কিতাপ বলে বনাই দিয়া তেতিয়া আল্লাহ পাকে আৰু সৰু কৰি দিলে সূরা বাকারাত এলান কৰিলে নালাগে যে 10টা সূরা আল্লাহে কলে ওয়া ইন কুনতুম ফি রাইবিন মিম্মা নাযালনা আলা আবদিনা ফাতু বিসূরাতিন মিন মিথলি 10টা সূরা নালাগে তোমালোকে কি কৰা কোরআনত থকা এটা সূরাৰ সমান ওয়া ইন কুনতুম ফি রাইবিন মিম্মা নাযালনা আলা আবদিনা ফাতু বিসূরাতিন মিন মিথলি এটা সূরাৰ সমান কৈ কিবা এটা সূরা বনাই আনি দেখুৱা নোৱাৰিলে সৰ্বশেষত লাবিদ বিন ৰাবিয়া বাকি আছিল তেতিয়া সূরা আল কাউসাৰ নাজিল হৈছিল মুখস্থ আছে নহয় আপোনাৰ ইন্না আ'তাইনাকাল কাউসাৰ ফাছল্লি লিৰাব্বিকা ওয়ানহার ইন্না শানিআকা হুয়াল আবতার এটু সূরা নাজিল হইছে এই সূরার দুটা আয়াত নাজিল হইছে সূরাটোত আয়াতে মাত্র 3টা নাজিল হইছিল কেইটা দুটা এই দুটা আয়াত মক্কার দেওয়ালে দেওয়ালে লগাই দিয়া হবে মক্কার দেওয়ালে দেওয়ালে লগাই দি বিখ্যাত বিখ্যাত সাহিত্যিকসকলক মাতি আনি কোৱা হল যে 3 নম্বৰ আয়াতটো কি হ'ব বনাই দিয়া যদি মানুহে বনোৱা তেতিয়া লাবিদ বিন ৰাবিয়া বহুত বেছি চিন্তা কৰি একো নাপালে এটা আয়াত বনাই আনিলে বহুত দিন পিছত লাইসা হাদা মিন কালামিল বাশাৰ সকলে কৈছিল কি এখন মানুহে বনোৱা কিতাপ ইন্না আতাইনাকাল কাউসাৰ ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ পিছত আহিব লাগিছিল কি ইন্না শানিআকা হুয়াল আবতাৰ এই লাবিদ বিন ৰাবিয়া আয়াত এটি বনাই আনিলে লাইসা হাদা মিন কালামিল বাশাৰ সাধাৰণভাৱে মিলাজনটো লাগিছে কাল কাউসাৰ ওয়ানহার আবতার মিলাজন লাগিছে ছন্দকেইটা মিলজন লাগিছে তাৰ অৰ্থ কি জানেনে লাইসা হাদা মিন কালামিল বাশাৰ ও বুৰ্বকসকল ও মূৰ্খসকল এইখন কোন মানুহে বনোৱা কিতাপ নহয় এইখন তো আল্লাহৰ কিতাপ সুবহানাল্লাহ মানুহবিলাকে ভাবি আছিল মানুহৰ কিতাপ বুলি কিবা এটা প্ৰুফ হ'ব এতিয়া দেখোন লাবিদ বিন ৰাবিয়াই এলান কৰি দিলে মানুহে বনোৱা কিতাপেই নহয় আল্লাহ ৰাসূল হয়তো জীৱিত থকা অৱস্থাতে মুসাইলামাতুল কাজ্জাব নবী দাবী কৰিছিল তাক মানুহবিলাকে ক'লে মক্কাত যিজন আছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ ওচৰততো তাৰ পিছত এটা অহি আহে তাৰ পিছত এটা সূৰা নাজিল হয় তয়ো বোলে নবী মুসাইলামাতুল কাজ্জাব তোৰ ওচৰত কি অহি নাহে জিব্ৰাইল নাহে তোৰ ওচৰত যেতিয়া ক'লে মইতো অলপমান আগতে নবী হৈছো মাত্ৰ অলপতো সময় লাগিব নতুন নবী মিথ্যা নবী যাৰ নামৰ পিছত কাদ্দাব লগা আছে কাদ্দাব মানে মিথ্যাবাদী কাদ্দাব মানে মিছলীয়া মুসাইলামাতুল কাদ্দাব জাহান্নামত পঠিওৱা হৈছে কতল কৰা হৈছে মুসাইলামাতুল কাদ্দাব বহুদিন পিছত এই মুসাইলামাতুল কাজ্জাবে এটা সূৰা বনালে মানুহবিলাকে কৈ থাকি বহুত দিগদাৰি কৰিছে নহয় কিবা এটাতো বনাব লাগিল কিন্তু মানুহে বনোৱা বুলি গমেই পায় কি বনালে আল ফিল মাল ফিল ওয়া মা আদরাকা মাল ফিল লাহু যানাবু ওয়াবিল ওয়া লাহু খুরতুমুন তাবিল এইটো সূৰা বনাই আনিলে
এনেতো চুৰা লাগিছে যিসকলে আৰবীৰ ব্যাকৰণত যাৰ জ্ঞান নাই তেওঁতো ভাবিব বা চুৰা সেইটো তাৰ মূৰা ইয়াৰ অৰ্থ হৈছে ফিল মানে হাতী ফিল মানে কি ফিল মানে হাতী ফিল আল ফিল মাল ফিল হাতী ওমা আদরাকা মাল ফিল এইটো অৰ্থ হৈছে হাতী কি জানে নে আয়াতুৰ অৰ্থ এইটো ওমা আদরাকা মাল ফিল মানে হৈছে হাতী কি জানে নে ইয়াৰ পিছত হাতীৰ ডিফিনিশ্যন দিয়া হৈছে ব্যাখ্যা দিয়া হৈছে পিছৰ আয়াতটোত লাহু দানাবু আবিন এই হাতীৰ এডাল নেজ আছে কোন পূৰ্বকে নাজানে মই যদি মিছা কৈছো ওচৰৰ কথা ইয়াৰ অৰ্থ এইটো নহয় যদি এইবোৰ হাদিছত আছে তাৰ পিছত আছে ওয়ালাহু খুরতুমুন তাবিল আৰু এই হাতীৰ এডাল দীঘল শুৰ আছে এইটো সূৰা হ'ল মই সেইকাৰণে কৈছো তাৰ মূৰা বুলি সূৰা নহয় তো মানুহে বনোৱা বুলি গমে পায় আল্লাহ